আমি এতিয়া Cubase 5 যদি VST প্লাগইন বা ধৰক যিকোনো ড্ৰাম বিট বনাওঁ তেতিয়াহ'লে আমি কি কৰিব লাগিব আজি লেসনটো ইয়াৰ ওপৰতে সবেই আশা কৰোঁ ভালকৈ চাব ভিডিঅ'টো স্কিপ নকৰাকৈ তেতিয়াহে বুজি পাব আচলতে সো বলক Cubase 5 টো ওপেন কৰি লওঁ একচুয়ালি ক্যামেৰা কোৱালিটিটো ভাল নহয় হেতু কাৰণে এনেকুৱা হৈছে Cubase টো 5 ওপেন কৰাৰ পিছত আপোনাৰ এটো স্ক্ৰিন আহিব এটো স্ক্ৰিন অহাৰ পিছত আপুনি ধৰক ইয়াত এটা নিউ প্ৰজেক্ট কৰি লওক নিউ প্ৰজেক্ট ওপেন কৰাৰ লগে লগে MP ফাইল এটা আহিব MP ফাইলটো আপুনি ওপেন কৰক ওপেন কৰাৰ লগে লগে আপোনাক সিলেকশন কৰিবলৈ দিব আপোনাৰ কোনটো ফোল্ডাৰত আপুনি কামখিনি থব বিচাৰে সো মই এফ ফোল্ডাৰতে থম ওকে কৰি লওক আপোনাৰ এখন পেজ পাব আপোনালোকে এখন পেজত আপোনাৰ সকলোখিনি কামে হয় এখন পেজতে মানে ধৰক গানৰ বিট পা আদি কৰি সকলোখিনিয়ে হয় সো এতিয়া যদি আমি ড্ৰাম লুপস টা লওঁ ইয়াতে সিলেকশন কৰক মই ইয়াত ড্ৰাম বিট গ্ৰুভেজন আছে গ্ৰুভেজনটো মই ইয়াত ক্ৰিয়েট কৰিলো সৰি সেকেন্ড আকৌ ল'ব লাগিব যদি না হা সেকেন্ড গ্ৰুভেজনটো ধৰক ইয়াত আহিব এটো আপোনাৰ লুপসটো পালো আমি ইয়াতে মানে ধৰক বিট সিটবোৰ আমি কৰিব পাৰিম ধৰক ইয়াত বিটটা ললো ইয়াত ধেৰ আছে তাৰ ভিতৰত যিকোনো এটা লৈ লওক এটো ভাল লাগে ধেৰ থাকে তেনেকুৱা স্নেয়াৰ কিক আদি কৰি সো এতিয়া আমি এই চাৰ্টখন দৰকাৰ নাই আমাৰ কাটি দিও এখনো দৰকাৰ নাই এইখন দেখিছে না এখনো দৰকাৰ নাই আৰু ইয়াত আপোনাৰ টেম্পোটো চাই লওক টেম্পোৰ সাইজটো বলে এই টেম্পোত গৈ আছে এই টেম্পোত যদি যায় এনেকুৱা এই টেম্পোত মিলা আপুনি লুপসটো বনাব লাগিব বিটটো সো এটো যদি কমাবও বিচাৰে ইয়াত কমাবও পাৰে সো আমি এতিয়া এটোতে কৰিছো এটো অতৰাই দিছো সো বিটটো এতিয়া স্টাৰ্ট কৰিছো মন কৰিব এটো এতিয়া আমি ইয়াত এতিয়া বাজিলে ৰেকৰ্ড হল শুনকচোন ৰেকৰ্ড এতিয়া এটো হল ইয়াত এতিয়া আপুনি আৰু ধেৰ কিবা কিবি ভৰাব পাৰে স্নেয়াৰ তেনেপা আদি কৰি এতিয়া আমাৰ ৰেকৰ্ডটো ডায়াগ্ৰামটো এটো সো ইয়াত স্নেয়াৰ যদি ভৰাও এটো ডায়াগ্ৰামটোত আৰু এটা ভৰালো স্নেয়াৰ এটা ভৰাইলো মই এতিয়া শুনি চক
সৰি দেই, সাউন্ডটো কম হৈ আছে, আকৌ ৰেকৰ্ড কৰিম দেই। এতিয়া শুনি চাওক। আৰু কি ভাব পাৰি, এই টনটো ভৰাই দিছোঁ। এতিয়া শুনি চাওক টনটো ক'ত গ'ল, ইয়াত ৰেকৰ্ড হৈছে। এই দেখিছেনে এইখিনি ক'লাখিনি হৈ থকাখিনি, এইখিনি ইয়াত ৰেকৰ্ড হৈছে আৰু ওপৰলৈ নাই। আমাৰ এইকেইটা টন আমি ইউজ কৰিছোঁ। চ' ইয়াত তেনেকৈ আপুনি আৰু ধেৰ কিবা কিবি এড কৰি যাব পাৰে। এড কৰাৰ লগে লগে ধৰক সেইটো আপোনাৰ গানৰ ওপৰত কথা হ'ব, গানটো কিহত আছে, বিট কিহত আছে, টেম্পো কিহত আছে, সেইখিনি এটা গানে নিৰ্ধাৰিত কৰিব। চ' গানটোৰ ওপৰতহে আচলতে ডিপেণ্ড কৰিব, তালটো কি বা টেম্পো আপোনাৰ কিমানত যাব হা। তাৰপিছত আপোনাৰ এই গানৰ এই কিক পৰা আদি কৰি স্নেয়াৰ সেইখিনি চব ভৰাব লাগিব। চ' আজি এইখিনিয়ে এনেদৰে মানে কিকখিনিৰ পৰা আমি ইউজ কৰি, স্নেয়াৰ ইউজ কৰি বা তেনেকুৱা বিভিন্ন ধৰণৰ টন ইউজ কৰি আমি এনেকৈ এটা বিট বনাব পাৰোঁ যিকোনো এটা গানৰ। এতিয়া আপোনাৰ ধৰক তেতিয়া আমাৰ এতিয়া টেম্পোটো হেৰি আপোনাৰ ৰ'ব দেই, মানে যিটো ক্লিক বাজি আছে, এই যে বাজিলে টিক 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 বাজি আছে, এইটো একচুৱেলি 4x4 হৈ আছে ইয়াত। এইটো দেখিছে নহয় 4x4, এই নীলা পৰি আছে যে জোপ কৰা হয়, এই যে 4x4 হৈ আছে, এই হ'ব। এই বস্তুটো আপোনাৰ তালৰ লগত ডিপেণ্ড কৰিহে আচলতে দিয়া হয়। তাল এতিয়া আপোনাৰ ধৰক তেনেকুৱা বিভিন্ন ধৰণৰ তাল আছে, এইবোৰ তাল এতিয়া যিটো 4x4 লগত মিলি আছে, তো এইটো ইয়াত অ'পেন কৰাৰ লগে লগে 4x4 হৈ থাকে। এতিয়া আপোনাৰ ওপৰত কথা, এইটো যি মানে গানটোৰ ওপৰত কথা, গানটো এতিয়া যিটো তালত থাকিব ইয়াত আপোনাৰ সেইটো বিটেই ইয়াত দিব লাগিব। চ' দিয়াৰ লগে লগে গানটো ধৰক ধাৰণা কৰি ল'ব লাগিব কেনেকুৱা ধৰণৰ টেম্পো হ'ব পাৰে। চ' তাতো আপুনি টেম্পোটো ইয়াত দিব লাগিব, সেইটো মতে আপুনি বিটটো বনাব লাগিব। এতিয়া 4x4 আছিলে, এতিয়া যদি আমি কৰোঁ 6/4, এতিয়া কেনেকুৱা হয় চাওকচোন। 6/2 হয়, 4 নহয়। চৰি ৰ'ব, এইটো আমি হাইড কৰি লৈছোঁ। এতিয়া আমি ক্লিকটো শুনোচোন। Two, 3, 4, 5, 6, 1, 2, 3, 4, 5, 6, 1, 2, 3, 4, 5, 6। চ' তেনেকৈ ক্লিকটো ইয়াত চেঞ্জ কৰিব পাৰি। এই ক্লিকটোৰ ওপৰতে কথা আচলতে, গানটো যিটো মেথড বিচাৰিছে সেইটোৰ ওপৰত ক্লিকটো আপুনি দিব লাগিব। তেনেকৈ 4x4 হ'ল। চ' এতিয়া এইটো আপোনাৰ আকৌ শুনি চাওক এবাৰ। ইয়াত আপুনি আৰু ঢেৰ মানে ধৰক আৰু লুপছ, ঢেৰ টন ইউজ কৰিব পাৰে। টন আৰু ঢেৰ ইউজ কৰিব পাৰে, যেনে এই টনটো শুনিছে নহয়, এই টনটোকে আমি ইউজ কৰিম। শুনিব কেনেকুৱা হয়, এইটো অকণমান আঁতৰাই লৈছোঁ। আগবাঢ়ি গুচি গ'ল।
একো নাই আমি লৈ আহিলোঁ আকৌ আমি ইয়াত ষ্টাৰ্ট কৰিম এইটো ইউজ কৰিলোঁ অলপ খেলি মেলি হৈছে টাইমিং খেলি মেলি চ' আকৌ আমি যাম আকৌ কৰিম ধুনীয়া হ'ব বছ এতিয়া শুনিছ এতিয়া এই জেগাত আছে এইটো স্নেয়াৰ ইউজ কৰিম হা এইটো ইয়াত এই দেখিলে নহয় এইটো ইয়াত পৰি আছে কণ্ট্ৰল জেড মাৰি জেগাত লৈ লওঁ এইটো ইয়াত ইউজ হ'ল একচুৱেলি ইমানমান দিলে বেছি ভাল হয় নেকি নাই ঠিকে আছিলে আগৰ জেগাতে ঠিকে আছিলে চ' আজিলৈ ইমানেই আজি এতিয়া বিটটা ধৰক কেনেকৈ ক্ৰিয়েট কৰে গান এটাৰ কাৰণে বুজি পালে এইখিনি দেখুৱালোঁ আপোনালোকে প্ৰেক্টিচ কৰক পাৰিব আৰু যদি কিবা বুজা নাই আৰু যদি কিবা আছে মোক কমেণ্ট কৰি জনাব ভাল লাগিলে শ্বেয়াৰ কৰিব লাইক কৰিব আৰু আপোনালোকৰ নিচিনা আৰু ঢেৰ আছে তেওঁলোককো ভিডিঅ'টো চাবলৈ সুবিধা কৰি দিব সেইটো শ্বেয়াৰ কৰিলেহে হ'ব চ' শ্বেয়াৰ কৰিব শ্বেয়াৰ কৰিলে তেওঁলোকেও বুজি পাব তেওঁলোকেও গম পাব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিৰ ভিডিঅ' ইমানতে মই শেষ কৰিম